এইখিনি বৰশীত মাছ পালোঁ ল'ৰাটোৱে বৰশী পালে মাছ পালে ইমানখিনি গোটেইখিনি জীয়া মাছ কাৱৈ আৰু চেঙেলী মাছ নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল চেনেল ব্লগছ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাই আজি বহু দিনৰ পিছত এটা ভিডিঅ' আৰম্ভ কৰোঁ বুলি ভাবিছোঁ বহুত দিন মই হস্পিটেলত এডমিট হৈ আছিলোঁ সেইবাবে ভিডিঅ' দিব পৰা নাছিলোঁ আজি আকৌ ভাবিছোঁ বহুত দিনৰ মূৰত এনেই এটা ভিডিঅ' দিওঁ বুলি আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো
এতিয়া মই যাবলৈ ওলাইছোঁ বহুত দিনৰ পিছত। নিজৰ বাৰীখন চাওঁ চাওঁ লাগি আছে। গাটো বেয়া আছিলে, হস্পিটেলতো থাকিলোঁ, ঘৰতো থাকিলোঁ কেইবাদিনো ৰেষ্টত। গতিকে বাৰীখনলৈ যাবলৈ ওলাইছোঁ। বাৰীখন চাওঁ চাওঁ লাগি আছে। আজি তাতে হাজিৰা কৰা মানুহ লগাইছে, ল'ৰাটোৱে অকলে চাই আছে। এই তালৈকে যাওঁ বুলি ওলাইছোঁ এতিয়া। চাই থাকক। এয়া আমি বাৰী আহি পালোহি। বাৰিষা পূৰা গছ গছনি একদম সেউজীয়া হৈ আছে গোটেইখন। এইবিলাক মোৰ ফুলবিলাক বহুত দিন দেখা নাই, আপডালো লোৱা নাই। নিজে নিজে ফুলিছে, সৰিছে, এনেকুৱা হৈ আছে। এইবিলাক ফুলবিলাক একো আপডাল ল'ব পৰা নাই। নিজেও মানুহজনী বেমাৰী হৈ আছিলোঁ এইকেইদিন। এইবিলাক এইজোপা অলপ ফুলি আছে, ধুনীয়া লাগিছে এইজোপা। যদিও কাঁইট ফুল এজোপা মৰম লাগে ফুলজোপা, অনবৰতে ফুলি থাকে। এইজোপা কি কয় মই নিজে নাজানো। জানো নি এইজোপা কি কয়? কিবা দৰৱত কাম দিয়ে বুলি জানো। কিবা দৰৱত কাম দিয়ে বুলি জানো, বনৌষধি কিবা, কিন্তু নিজে নাজানো এইজোপা। এইবিলাক আজি চাফ চিকুণ কৰালোঁ। ল'ৰাটোৱে কৰাইছে, মই মাত্ৰ আহি পাইছোঁহে। গাটো বেয়া কাৰণে এতিয়া আহিবলৈ নিদিছিলে, সেইকাৰণে এপাক চাবলৈও মন গৈ আছে কিনো কৰিছে বাৰীখনত। তাকে আহিছে ককাই সতীয়া। এইজোপা ফুল চক এনেই গুজি থৈছিলোঁ, গুজি থৈছিলোঁ, এনেই ধুনীয়াকৈ ফুলি আছে। এইজোপা ভেদাইলতা, মই ভেদাইলতাজোপা ৰুই থৈছিলোঁ, এতিয়া পূৰা ডাঙৰ হৈ গ'ল। এইজোপা ভেদাইলতা, এইজোপা বাকী পানী বহাৰ কাৰণে জলকীয়া পুলি চব মৰিলে। বাকী বাৰীখনত ধুনীয়াকৈ ৰুইছিলোঁ, জলকীয়া ৰুইছিলোঁ, ভাতকেৰেলা ৰুইছিলোঁ, ৰঙালাও ৰুইছিলোঁ। এইবিলাক চব মৰি গ'ল। পানী হৈছিলে, বৰষুণৰ পানীয়ে একদম চব বুৰাই দিলে। এইবিলাক এইকেইজন আজি বৰশী বাবলৈ আমালৈ বৰশী লৈ আহিছে ভাইটি এটাই। মই জানো নহয়। এইটো আমাৰ কেঁচা ঘৰটো। এখন আকৌ নতুন চালিখন দিয়াখন বাথৰুম। ফুলখিনি অলপ ঠিক কৰি দিব দেই, টাইম পালে কাইলৈ। কাইলৈ গৈছোঁ। ক'ত পাব তেতিয়াহ'লে? আছে লাইনত আছে, মানুহবিলাক এতিয়া কাম কৰিছে গোটেই। এইজোপা ব্ৰহ্মকমল বুলি কয় যে, এইজোপা ব্ৰহ্মকমল বহুত কিবা ফুলিছিলে, এতিয়া হেৰি হৈ গ'ল, মৰহি গ'ল। সেইবিলাক মৰহি গ'ল। 8:15 ৰাতি 8:15 এনেকুৱাত ফুলে, ৰাতিপুৱালৈ মৰহিয়ে যায়। এজোপা মানি প্লেণ্ট বহুত দিনৰ পৰা ৰুইছিলোঁ, বনতে ৰুইছিলোঁ। এজোপা বাঢ়িছে ওপৰলৈ, মানি প্লেণ্টজোপা ধুনীয়াকৈ বাঢ়িছে চব। এজোপা ভাল লাগে, মানি প্লেণ্টজোপা বহুত ভাল লাগে মোৰ। আৰু এইবোৰনো কি চাব, অৱস্থা নাই এইবিলাক ফুল। মৰহি গ'ল ৰ'দ পাই। এইজোপা অৰ্জুন গছ, বনচাই কৰি থৈছোঁ। এজোপা 10 বছৰ হ'ল। অৰ্জুন গছ 10 বছৰ বয়স হ'ল ইয়াৰ, বনচাই কৰি থৈ দিছোঁ আমি। ধুনীয়াকৈ আগ ওলাই আছে। ইফালে পিছফালখন, এইফালে আজি গোটেই হাবি হৈ আছে, জংঘল হৈ আছে। এইখিনি কটাব লাগিব গোটেই। এফালৰ পৰা কৰি আহি আছে আৰু বতৰটো ইমান ভাল নাছিলে। আজি অকণমান মুকলি দেখিছোঁ, সেইটো কাৰণে মানুহ দুজন পালোঁ, আজি লগাই দিছোঁ কামত। এইটোতো ঘৰটো দেখুৱাইছোঁৱে আগতে, তলা লগাই থৈছোঁ।
লগে লগে বৰশী টোপ দিবলৈ পোৱা নাই। বৰশীত মাছ লাগিছে। জীয়াই থম কেঁচু দিছা? কেঁচু খাবলৈ পোৱাই নাই মানে। কেঁচু খোৱাই নাই, আগতেহে উঠাইছে। এইটো পুখুৰীত জাবৰ জোঁথৰ পেলাইছিলোঁ, এতিয়া কি ধুনীয়া হৈ গ'ল, মাছ উঠিলে। উঠিলে আৰু এটা আহিলে। মাছ ঢেৰ হ'ল মানে। মাছ ঢেৰ হ'ল। প্ৰথমটো কি মাছ? চেঙেলী মাছে, ডাঙৰ ডাঙৰ চেঙেলী। মইতো পাওঁ দিয়া। মানে আজি সোমবাৰ যে আমি নাখাওঁ, সেইটো কাৰণে জীয়াই এটা আছে দেই তাত। ডাঙৰ এটা আছে। বঢ়িয়া। মইতো মাছ পাম বুলি, মাছ আছে বুলি ভবাই নাছিলোঁ। কৈ থকা নাই জানো? সি কৈ আছিলে ল'ৰাটোৱে, মাছ আছে মাছ আছে, আৰু কিন্তু টপটপাই আছে গোটেই। ডাঙৰকেইটা তলত থাকে। এইডোখৰলৈ আহি গ'ল, ইয়াত খেলি আছে। সেইটোতে পুৰা ডাঙৰ ডাঙৰ আছে এতিয়া। কাৱৈ মাছে বৰলৰ টোপত আহে পটককৈ ন? চেঙেলটোৱে এনেকৈ ধৰে। মাছ নাহে। বৰষুণো দিছে, কিন্তু আমাৰ বেটাই আজি মাছ ঢেৰ ধৰিলে বৰশীত। চবতে আপোনালোকক দেখুৱাওঁ। চেঙেলী মাছ আৰু কাৱৈ মাছ, এইবিলাক ইয়াত বহুত ধৰিলে। এইখিনি বৰশীতে ধৰিলে, চেঙেলী মাছ আৰু কাৱৈ মাছ। কাৱৈ মাছ কিজানি ডাঙৰ ডাঙৰ। মই তাক কওঁ তোৰ হাতত মাছ নাহে বুলি, কিন্তু সিয়ে ধৰিলে বহুতখিনি। একেবাৰে জীয়া মাছ। বৰষুণ দি আছে, কিন্তু তথাপিও পুখুৰীটো একদম টপটপাই আছে মাছে। এটা দেখা আকৌ উঠাই মোক, মই দেখা নাই। পৰিলেও কেইবাটাও। চব বন্ধু বান্ধৱীসকল, এনেকৈও ঘৰৰ পুখুৰীৰ পৰাই কেইটামান মাছ বৰশী বাই হ'লেও ধুনীয়াকৈ ঘৰৰ মাছ, জীয়া মাছকেইটা খাবলৈ পাৰি গাঁৱত থাকিলে। অলপ অলপ দিছে চিপচিপীয়া বৰষুণ ন?
এতিয়া বাৰীৰ পৰা আহিলোঁ। বাৰীৰ পৰা আজি বাৰীৰ পুখুৰীত কিমানখিনি মাছ ধৰিলোঁ দেখিছে। এতিয়া ঘৰ পালোঁহি। এইখিনি বৰশীত মাছ পালোঁ। ল'ৰাটোৱে বৰশী পালে মাছ পালে ইমানখিনি। গোটেইখিনি জীয়া মাছ, কাৱৈ আৰু চেঙেলী মাছ। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো মোৰ সকলোৱে চাব। যিসকলে নতুন আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। বাই বাই।